হাই ফ্ৰেণ্ড, ৱেলকাম টু মাই মিনি ব্লগ। কি খবৰ সকলোৰে? এতিয়া ৰাতিপুৱাৰ 8টা বাজিবলৈ হৈছে। মই মুখ হাত ধুই বাকী কাম অজৰাই আহিলোঁ। পানী এগিলাচ খাই লওঁ বুলি ভাবিলোঁ। মই ৰাতিপুৱা চাহ জলপান খোৱাৰ আগত প্ৰথমতে পানী খাই লওঁ। এয়া পানী এগিলাচ লৈ লৈছোঁ, পানী খাই লওঁ, তাৰপিছত চাহ জলপান খাওঁ। আপোনালোকেও পাৰিলে ৰাতিপুৱা পানী খাইহে চাহ জলপান খাব, যিহেতু পানী শৰীৰৰ কাৰণে ভাল। আৰম্ভ কৰিব লৈছোঁ, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। গাইজ, এয়া মই দুজনলৈ চাহ বাকি আছোঁ। বেটাই পিছে ঘৰত নাই, তাৰ দাদী ঘৰত আছে। যিহেতু তাৰ পেহী আহিছে, সেইকাৰণে সি তাতে চাহ খাব। আমাৰ কাৰণে মিঠাই দি পঠিয়াইছে, আমি বাৰু ইয়াতে বাকি কিনে খাই লওঁ চাহ। এয়া দুজনলৈ বাকি আছোঁ। তাৰ পেহীয়ে সোনকালে আহি পালে আজি 10টা বজাতে। চাহ দিয়ে বাৰে বাৰে চাহ দিয়ে, যেতিয়া আহোঁ তেতিয়াই চাহ উলিয়াই দিয়ে। আৰু এইটো কি মিঠাই দি পেলাই চাহ দিছে চাওক আপোনালোকে। আৰু মই খোৱাই নাই, এই তাই খাই আছে বহি বহি। খোৱা খোৱা চিঙৰা খোৱা খোৱা, নহ'লে মই গোটেইখিনি খাই দিম। খাই দিয়া তুমি। মই এতিয়া এই মিঠাইটো খাম। চব লুকাই লুকাই কেনেকৈ খাইছে স্পীডত। কেমেৰাটো গুচাই দিলে একদম বহুত স্পীডত সোমাই মুখত। কেমেৰাটো যেতিয়া দেখাই দিওঁ সেইফালে, তেতিয়া চল কৰি দিয়ে খোৱাটো। ৰাতিপুৱা চাহ খাই আছোঁ। এয়া ৰাতিপুৱা চাহ মানে 10টাই বাজি গৈছে, ইমান দেৰি হৈছে। সেইদিনৰ পৰা কি হৈছে জানো, উঠোতে মেলোতে ইমানেই সময় লাগিছে আমাৰ। ইমান ৰাতিকে শুইছোতো ক'ৰ পৰা সোনকালে উঠি, সেইকাৰণে দেৰিকে চাহ খাই আছোঁ। চাহটো আৰু খাব এৰিম নেকি? হেল্ল' গাইজ, মই পাৰিলে আমাৰ এওঁৰ ভইচখিনি কাটি দিলোঁ হয়, কিন্তু নাকাটিলোঁ। অলপ আপোনালোককো শুনালোঁ যে তেওঁ কেনেকুৱা জমনি কৰি থাকে, সেইকাৰণে অলপ আপোনালোককো শুনাই দিলোঁ। এয়া এতিয়া বহি টেঙা খাই আছোঁ, টেঙা সানি খাইছোঁ। চাহ তাহ খোৱা অলপ দেৰি হ'ল। দুপৰীয়াৰ যোগাৰ কৰি কিনে মই এতিয়া টেঙা সানি কিনে খাই আছোঁ, বেটা আৰু মই। ইমান টেঙা নাখাওঁ, মই অলপে খাওঁ। এয়া এতিয়া আমাৰ এওঁ খাব। আমাৰ এওঁ বেছি নাখায়, বেটাই খায়। ইমানে টেঙা খাবলৈ পগলা হৈছে। বতৰ ডাৱৰ, তেতিয়াও মই খালে তোমালোকৰ থাকিব নেকি? গোটাটো মই খাম। তুমি জলকীয়া খালা নহয়? মই অলপ খাইছোঁ দেই। খোৱা। এয়া এতিয়া আমাৰ এওঁ মাছ অলপ ল'বলৈ গৈছে। এয়া বেপাৰীয়ে আহিছে। এনেকুৱা ঘৰত লৈ আহিলে ভালেই লাগে, সদায় যিহেতু মাছ ল'ব পাৰোঁ। সদায় নাহে পিছে, কেতিয়াবা কেতিয়াবা আহে। সৰু মাছ প্ৰায়ভাগ আনে। এয়া সৰু মাছ আনিলে, কি মাছ আনিলে জানো। বৰ ধুনীয়া মাছ। ফ্ৰাই খাম, ফ্ৰাই খাম। মোৱাখিনি বাচিবলৈ সময় লাগিলে হয়। এইখিনি একদম তাজা মাছ। ঠিকে আছে। তাজা এটাও তুমি নাখাবা দেই, চব মোৰ কাৰণে ফ্ৰাই কৰি দিবা মোক। ধুনীয়া আছে ফ্ৰাই। এয়া কিছুমান ফ্ৰাই কৰিলোঁ, আপোনালোকে দেখিব পাৰিছে। ফ্ৰাইখিনি 2 ভাগ কৰিছোঁ। এইফালে জলকীয়া গুড়ি দিয়া নাই, এইটো জলকীয়া গুড়ি দিছোঁ। 2 কালাৰ দেখা গৈছে। এইফালে চব বেটাৰ কাৰণে এনেকুৱা কৰিছোঁ। সেইখিনি বেটাৰ কাৰণে, এইখিনি আমাৰ কাৰণে ফ্ৰাই। তাৰপাছত এতিয়া চব্জিখিনি দেখাই আছোঁ। এয়া চব্জিখিনি চব 3টা মানুহৰ কাৰণে জোখৰ একেবাৰে ঠিক আছে। এয়া বেটাই খাব নোৱাৰে জ্বলাৰ কাৰণে, সি তাৰ কাৰণে এয়া এইফালে দাইল, সি দাইল দি ভাত খাব, আৰু আমি এইখিনি আৰু ভজা মাছ বেটাৰ কাৰণে আছে। এয়া মোৰ চব্জি হৈ গ'ল। এয়া ভাত পানী খাই মেলি মই ভাবিলোঁ জেতুকা অলপ ছিঙি লওঁ লগাবলৈ। গছজোপা ঘৰত থাকিও লগাবলৈ সময় নাপাওঁ। আজি ভাবিলোঁ কাম কৰি আজৰি হ'লোঁ, এতিয়া অলপ ছিঙি মেলি লগাবলৈ পিচি লওঁ বুলি। এয়া গছজোপা আপোনালোকে দেখিব পাৰিছে, ওপৰত ভাতকেৰেলা গছ হৈছে আৰু তলত জেতুকা গছ। এয়া
তেতিয়াও জেতুকাখিনি মোৰ চিঙা হৈ গ'ল আৰু মানুহজনে মানা কৰিছে যে জেতুকা পিচিব নালাগে, পেকেট আনি দিব বোলে তেওঁ। এনেই ছিঙিলোঁ তেনেহ'লে জেতুকাখিনি, এতিয়া পেলনিয়ে যাব জেতুকাখিনি। মোক মাতি আছে আৰু কৈছে জেতুকা ছিঙিব নালাগে, আনি দিব পেকেট। এয়া মই আধাখিনি ছিঙিয়ে লৈছিলোঁ। ভিডিঅ'টো আজিলৈ ইমানেই।